Praise the Lord. সৃষ্টিকর্তা মঙ্গলময় ঈশ্বর নাম ধন্য হোক। তো প্রিয় আজি পবিত্র বাইবেলৰ দ্বাৰা আমি শুনিবলৈকে পালো ঈশ্বৰে আপোনাক কি কয় আপুনি ঈশ্বৰৰ গৃহলৈ যেতিয়া আহে আপুনি ঈশ্বৰৰ কাষলৈ যেতিয়া আহে আপুনি ঈশ্বৰৰ ওচৰলৈকে যেতিয়া আপুনি চাপি আহে তেতিয়া আপুনি কেনেধৰণে চাপিব লাগে সত্যৰে আৰু আত্মাৰে আপুনি তেওঁৰ কি কৰিব লাগে ভজনা কৰিব লাগে Praise the Lord. Hallelujah. ঈশ্বৰে আপোনাক বিচাৰে আপুনি সত্য আৰু আত্মাৰে আপুনি তেওঁৰ আৰাধনা কৰাটো সত্য আৰু আত্মাৰে আপুনি তেওঁৰ ভজনা কৰাটো সত্য আৰু আত্মাৰে আপুনি তেওঁৰ প্ৰশংসাৰ দ্বাৰাই তেওঁৰ কাষলৈকে চাপি অহাটো পবিত্ৰ ঈশ্বৰে বিচাৰে Praise the Lord. Hallelujah. Hallelujah. Praise God. তো প্ৰিয় আপুনি ঈশ্বৰৰ কাষলৈকে চাপি আহে আপুনি কেনেধৰণে ঈশ্বৰৰ কাষ চাপে কেনেধৰণে আপুনি ঈশ্বৰৰ গুৰিলৈ চাপি আহে আপুনি স্বাভাৱিক আৰাধনাৰ দৰে চাপি আহে নেকি আপুনি স্বাভাৱিক এটা আৰাধনাৰ দ্বাৰাই ঈশ্বৰক আপুনি সময় দিবলৈ ঈশ্বৰৰ কাষ চাপি আহে নেকি Praise the Lord. আৰু স্বাভাৱিক আৰাধনাৰ দ্বাৰাই আপুনি ঈশ্বৰৰ আচৰিত কাৰ্য আপুনি অনুভৱ কৰিব কেতিয়াও নোৱাৰে Praise the Lord. ঈশ্বৰৰ শক্তি আপুনি অনুভৱ কৰিবলৈ হ'লে ঈশ্বৰৰ আচৰিত কাৰ্যবিলাক আপোনাৰ জীৱনত আপুনি উপলব্ধি অনুভৱ কৰিবলৈ হ'লে ঈশ্বৰৰ আচৰিত কাৰ্যবিলাক আপুনি দেখিবলৈ হ'লে আপুনি সত্যৰে আৰু আত্মাৰে আপুনি ভজনা কৰিব লাগিব Praise the Lord. সত্যৰে আৰু আত্মাৰে আপুনি ভজনা কৰিব লাগিব ঈশ্বৰে কাক বিচাৰে যিসকলে সত্যৰে আৰু আত্মাৰে ভজনা কৰে সেই লোকসকলে তই বিচাৰে Praise the Lord. কেন তেওঁলোকৰ দ্বাৰাই যেন ঈশ্বৰৰ আচৰিত মহিমাবিলাক প্ৰকাশ পায় তেওঁলোকৰ দ্বাৰাই যেন ঈশ্বৰৰ আচৰিত কাৰ্যবিলাক সিদ্ধ হয় Praise the Lord. Hallelujah. তো আজি প্ৰিয়গণ বহুতে আৰাধনাৰ দ্বাৰা ঈশ্বৰৰ কাষলৈ চাপি আহে সেই সময়টো তেওঁলোকে ঈশ্বৰক দিবলৈ ঈশ্বৰৰ গুৰিত আহে কিন্তু সত্যৰে আৰু আত্মাৰে আৰাধনাৰ দ্বাৰাই ঈশ্বৰৰ কাষ চাপিব নোৱাৰে সত্যৰে আৰু আত্মাৰে তেওঁলোকে ভজনা কৰাৰ দ্বাৰাই ঈশ্বৰক সময় দিব নোৱাৰে Praise the Lord. যি সময় আপুনি ঈশ্বৰৰ বাবে লৈ আহে যিখিনি সময় ঈশ্বৰে আপোনাক দিছে এই সময়খিনিত ঈশ্বৰে আপোনাৰ পৰা বিচাৰে আপুনি সত্যৰে আৰু আত্মাৰে আপুনি আৰাধনা কৰাটো সত্যৰে আৰু আত্মাৰে আপুনি ভজনা কৰাটো ঈশ্বৰে আপোনাৰ পৰা বিচাৰে Praise the Lord. আপুনি প্ৰত্যেকটো দিনে বিচাৰে নেকি মই স্বাভাৱিক আৰাধনাৰ দ্বাৰাই ঈশ্বৰৰ কাষলৈ চাপি যাম মই যিখিনি সময় পাইছো এইখিনি সময় লৈ মই উপাসনাৰ দ্বাৰাই ঈশ্বৰৰ কাষলৈ স্বাভাৱিক আৰাধনাৰে চাপি যাম এনে প্ৰকাৰ যদি আপুনি ভাবে তেতিয়ালে জানিলো আপুনি এতিয়াও ঈশ্বৰৰ পৰা বহুত দূৰত আছে Praise the Lord. Hallelujah. আত্মাৰে আৰাধনা কৰাটো ঈশ্বৰে বিচাৰিছে Praise the Lord. আৰু পবিত্ৰ আত্মাৰে আপুনি পৰিপূৰ্ণ হোৱাটো পবিত্ৰ ঈশ্বৰে আপোনাক বিচাৰি আছে Praise the Lord. যেতিয়া ঈশ্বৰ আত্মাৰে আপুনি পৰিপূৰ্ণ হ'ব ঈশ্বৰৰ আত্মা যেতিয়া আপোনাৰ ওপৰত নামি আহিব আপুনি সত্যৰে আৰু আত্মাৰে আপুনি আৰাধনা কৰিবলৈ আৰম্ভ কৰিব সত্যৰে আৰু আত্মাৰে আপুনি ভজনা কৰিবলৈ আপুনি আৰম্ভ কৰিব Praise the Lord. Hallelujah. কিয়নো আপুনি তাৰ আগতে আপুনি স্বাভাৱিক আৰাধনা কৰি আছিল স্বাভাৱিক আপুনি আৰাধনাৰ দ্বাৰাই আপুনি সময়বিলাকক আপুনি পাৰ কৰি গৈ আছিল যেতিয়া ঈশ্বৰৰ আত্মা আপোনাৰ ওপৰত নামি আহিব ঈশ্বৰৰ আত্মাৰে আপুনি পৰিপূৰ্ণ হ'ব তাৰ পাছতে আপুনি এটা সত্যৰে আৰু আত্মাৰে আপুনি ভজনা কৰিবলৈ আৰম্ভ কৰিব সত্যৰে আত্মাৰে এতিয়া আপুনি আৰাধনা কৰিবলৈ আৰম্ভ কৰিব তেতিয়া আপুনি অনুভৱ কৰিব হয় মই বিগত সময়বিলাক এনে পাৰ কৰি আহিলো Praise the Lord. বিগত সময়বিলাক মই যেনে ধৰণে আৰাধনা কৰিছিলো বিগত সময়বিলাক মই যেনে ধৰণে ভজনাৰ দ্বাৰা ঈশ্বৰৰ কাষ চাপিছিলো হয় ঈশ্বৰ সন্তুষ্ট হৈছিল নে হয় ঈশ্বৰ সন্তুষ্ট হৈছিল নে বিগত দিনৰ যিবিলাক আৰাধনাৰ দ্বাৰাই ভজনাৰ দ্বাৰা মই ঈশ্বৰৰ কাষ চাপিছিলো কিন্তু ঈশ্বৰৰ আচৰিত কাৰ্য মোৰ দ্বাৰাই হোৱা মই দেখা নাছিল কিন্তু আজি মই ঈশ্বৰৰ আচৰিত কাৰ্য মোৰ দ্বাৰাই হোৱা মই দেখিবলৈ পাইছো Praise the Lord. ঈশ্বৰৰ আচৰিত শক্তি মই অনুভৱ কৰিব পাৰিছো ঈশ্বৰৰ আচৰিত শক্তি মোৰ জীৱনত মই উপলব্ধি কৰিব পাৰিছো Praise the Lord. Hallelujah.
কিয়নো বাইবেল আজি স্পষ্টীকৰণে কৈছে কিন্তু যি কালত স্বৰূপে ভকতসকলে আত্মাৰে আৰু সত্যৰে ভজনা কৰিব এনে কাল আহিছে এটা অনুগ্ৰহৰ কাল হয় পবিত্ৰ আত্মাৰ কাল হয় এই কালটোত ঈশ্বৰে আপোনাক দিয়া এই সময়খিনি সত্যৰে আত্মাৰে আপোনাৰ ভজনা কৰাটো বিচাৰিছে এই কালটোত ঈশ্বৰে সত্য আৰু আত্মাৰে আপুনি ভজনা কৰাৰ দ্বাৰাই সত্যৰে আত্মাৰ আৰাধনা কৰাৰ দ্বাৰাই আপুনি তেওঁক সময় দিয়াটো তেওঁৰ কাষলৈ চাপি অহাটো তেওঁৰ গৃহলৈ চাপি অহাটো ঈশ্বৰে আপোনাৰ পৰা বিচাৰি আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া এইটো অনুগ্ৰহৰ কাল হয় প্ৰেইজ দ্য লৰ্ড যদি এই কালতে আপুনি সত্যৰে আৰু আত্মাৰে আপুনি আৰাধনা কৰি ঈশ্বৰৰ কাষ আপুনি চাপিব নোৱাৰে তেনেহলে কোন সময়টোত আপুনি ঈশ্বৰক সময় দিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আপুনি কি কয় সময়ে নাই আৰাধনাত যাবলৈ সময় নাই প্ৰাৰ্থনাত যাবলৈ সময় নাই সত্যৰে আত্মাৰে ভজনা কৰিবৰ কাৰণে সময় নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া ইমান দীঘলীয়া সময় ঈশ্বৰক দিব নোৱাৰি সময় নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া কিন্তু প্ৰিয়গণ ঈশ্বৰে আপোনাক প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়ত তেওঁ সময় দিবলৈ যোগ্য আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে আপোনাক দিবৰ কাৰণে সময় ঈশ্বৰৰ সময় যুগুত হৈ আছে কিন্তু আপুনি সত্যৰে আত্মাৰে ভজনা কৰাৰ দ্বাৰাই ঈশ্বৰক সময় দিবৰ কাৰণে আপোনাৰ হাতত সময় নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া সময় নাই নহয় বাইবেল কি কৈছে হু সময় কিনি লোৱা কিয়নো এই কাল মন্দ হয় এইটো আপোনাক সুন্দৰ সময় ঈশ্বৰে দিছে এই সময়টো ঈশ্বৰে আপোনাক খুব সময় দিছে এই অনুগ্ৰহৰ কালত আপুনি সত্যৰে আৰু আত্মাৰে আপুনি ভজনা কৰাৰ দ্বাৰা আপুনি তেওঁৰ গৃহ চাপি আহক সত্য আৰু আত্মাৰে ভজনা কৰাৰ দ্বাৰা আপুনি তেওঁৰ ওচৰলৈ চাপি আহক সত্য আৰু আত্মাৰে ভজনা কৰাৰ দ্বাৰা আপুনি তেওঁৰ নিশ্চয় চৰণত তেওঁৰ কাষলৈকে চাপি আহক প্ৰেইজ দ্য লৰ্ড হালেলুয়া এইটো আপোনাৰ কাৰণে খুব সময় হয় আজি বহুতে কয় সময় নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে আজি আপোনাক কিমান দীঘলীয়া আয়ুস দিছে ঈশ্বৰে আজি আপোনাক কিমান দীঘলীয়া সময় দিছে সেই সময়বিলাকক আজি আপুনি সেই সময়বিলাক আপুনি কেনে প্ৰকাৰ জীৱন অতিবাহিত কৰি আপুনি পাৰ কৰি গৈ আছে স্বাভাৱিক আৰাধনাৰ দ্বাৰা প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া আজি কোনোবাই 60 বছৰ বয়স 70 বছৰ বয়স 75 বছৰ বয়স পাই গ'ল কিন্তু স্বাভাৱিক আৰাধনাতে আছে আজিও প্ৰেইজ দ্য লৰ্ড হালেলুয়া পবিত্ৰ আত্মাৰ আচৰিত শক্তি এতিয়াও অনুভৱ কৰিবই পৰা নাই পবিত্ৰ আত্মাৰ দ্বাৰাই হোৱা আচৰিত কাৰ্য তেওঁৰ জীৱনত আজিও দেখিবই পোৱা নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া স্বাভাৱিক আৰাধনাৰ দ্বাৰাই আপুনি ঈশ্বৰৰ আত্মাৰ উপস্থিতি কেতিয়াও অনুভৱ কৰিব নোৱাৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰৰ আত্মাৰ উপস্থিতি আপুনি অনুভৱ কৰিবলৈ হলে আপুনি সত্য আৰু আত্মাৰে আপুনি ভজনা কৰিব লাগিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া আত্মাৰে আপুনি তেওঁৰ কাষলৈ চাপিব লাগিব কিন্তু এইটো হৈছে অনুগ্ৰহৰ কাল প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া তো আজি বহুত লোকসকলে যেতিয়া আৰাধনালৈ আহে তেওঁ ভাবে এটা ডিউটি নিচিনা বুলি ভাবি লয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰাধনাত মই গৈছো সেই আৰাধনাত ঈশ্বৰে যে আপোনাক পাব বিচাৰি আছিল এই আৰাধনাৰ সময়টো ঈশ্বৰে আপোনাৰ জীৱনত কিবা কৰাটো তেওঁ বিচাৰি আছিল প্ৰেইজ দ্য লৰ্ড হালেলুয়া কিন্তু আপুনি স্বাভাৱিক আৰাধনাৰ দ্বাৰা আপুনি ঈশ্বৰক সময় দি আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া বাইবেল কি কৈছে ঈশ্বৰক এনে আৰাধনাৰ দ্বাৰা আপুনি সময় দিয়ক যাতে ঈশ্বৰে আপোনাৰ জীৱনত কিবা কাম কৰিব প্ৰেইজ দ্য লৰ্ড আমেন হালেলুয়া প্ৰেইজ দ্য লৰ্ড ওতে আজি আৰাধনাত আহে নানা ধৰণৰ চিন্তাবিলাকক লৈ আহে নানা ধৰণৰ সমস্যাবিলাকক লৈ আহে নানা ধৰণৰ জাবৰবিলাকক লৈ পেলানি আহে আৰু স্বাভাৱিক আৰাধনাৰে তেওঁ আৰাধনা কৰিবলৈ ইচ্ছা কৰে যেতিয়া আৰাধনা আত্মাৰে যেতিয়া আৰাধনা আৰম্ভ হয় আত্মাৰে সত্যৰে যেতিয়া ঈশ্বৰৰ ভজনা কৰা হয় তেতিয়া তেওঁৰ কাৰণে সময় নাই প্ৰেইজ দ্য লৰ্ড হালেলুয়া স্বাভাৱিক আৰাধনাৰ বাবে তেওঁৰ বাবে সময় আছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া কিয়নো আত্মাৰে যেতিয়া আপুনি ভজনা কৰিব আত্মাৰে যেতিয়া আপুনি আৰাধনা কৰিব সত্যৰে যেতিয়া আপুনি তেওঁৰ কাষলৈকে চাপি পবিত্ৰ আত্মাই কেৱল আপোনাক পৰিচালনা কৰিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া পবিত্ৰ আত্মাই আপোনাক পৰিচালনা কৰিব আপুনি আপোনাৰ নিজৰ জ্ঞানেৰে নিজৰ বুদ্ধিৰে নিজৰ শক্তিৰে নহয় সময় স্বাভাৱিক আৰাধনাৰে নহয় পবিত্ৰ আত্মাই আপোনাক পৰিচালনা কৰিব
প্রেজ দ্য লর্ড। আর যেতে পবিত্র আত্মায় আপনাকে পরিচালনা করিব, পবিত্র আত্মার যেতে আপনি আরাধনা করিব, শয়তান কান্দি বলে আরম্ভ করিব। প্রেজ দ্য লর্ড। শয়তান সিওরি বলে আরম্ভ করিব। শয়তানে নিবিচারে আপনি হয়তরে আর আত্মারে আপনি ভজনা করেন। প্রেজ দ্য লর্ড। শয়তানে নিবিচারে আপনি আত্মারে আর হয়তরে আরাধনা করে তোর কাখলেকে সাপিও হাটু, হয়তরের আত্মারে আপনি তোর প্রশংসা করাটু শয়তানে কেতাও নিবিচারে। শয়তানে প্রত্যেকটু দিনে বিচারে আপনি স্বাভাবিক প্রার্থনার দ্বারাই ঈশ্বরের কাখলেকে সাপিও হাটু। টাইম নাই। প্রেজ দ্য লর্ড। এতে ঈশ্বরের ভাবে আপনি কেতে টাইম দিব। ঈশ্বরে আপনাকে ইমান দীঘলিয়া সময় দিয়েছে, ঈশ্বরে আপনাকে ইমান দীঘলিয়া আয়ু দিছে। এই দীঘলিয়া আয়ুখর কালটো আপনি অনার্থক রূপে আপনি পার করে যাব নাকি? এই দীঘলিয়া সময়টো আপনি অনার্থক আরাধনার দ্বারা আপনি পার করে যাব নাকি? প্রেজ দ্য লর্ড। আপনি কি কব লাগিব? জেহুশুৱাৰ নিচিনা কব লাগিব। জেহুশুৱাই কৈছে মই আৰু মোৰ পৰিবাৰ কেৱল ঈশ্বৰৰ আৰাধনা কৰিম। প্রেজ দ্য লর্ড। আপনি কব লাগিব মোক ইমান দীঘলীয়া আয়ু ঈশ্বৰে দিছে, মোক ইমান দীঘলীয়া সময় ঈশ্বৰে দিলে, সেই সময়খিনিত মই স্বাভাৱিক আৰাধনা কৰি আছিলো, কি ধৰণে মই ঈশ্বৰৰ আৰাধনা কৰিব লাগে নাজানিছিলো, মই হয়তো আত্মাৰে ঈশ্বৰৰ কাষ চাপিব লাগিছিল নাজানিছিলো, কিন্তু এই সময়টো মই ঈশ্বৰৰ বাবে দিবলৈ ইচ্ছা কৰিছো। প্রেজ দ্য লর্ড। এই সময়টো মই হয়তরের আত্মাৰ আৰাধনা কৰিবলৈ মই ইচ্ছা কৰিছো। প্রেজ দ্য লর্ড। আর আপনি কব লাগে পবিত্র আত্মা নামিয়া, পবিত্র আত্মা মোক পরিচালনা করা, পবিত্র আত্মা মোর লগত থাকা, পবিত্র আত্মা মই হয়তরের আত্মারে ভজনা করিবার ইচ্ছা করিছো। প্রেজ দ্য লর্ড। হালেলুয়া। তার কারণে প্রিয়গণ আজি আপনি সু সময়খিনি কিনি লওক, কিয়নো সু সময়বিলাক কিনি লোৱাটো আপনার কর্তব্য, কিয়নো পবিত্র আত্মার অবিহীনে আপনি একো কৰিব নোৱাৰে। পবিত্র আত্মার অবিহীনে আপনি একো কৰিব নোৱাৰে। আপনি আপনার শরীরটোক আপনি দাবি দিব লাগে। শরীরটোৱে নিবিচাৰে আপনি হয়তরের আত্মাৰে ভজনা কৰাটো। প্রেজ দ্য লর্ড। হালেলুয়া। শরীরটো এলহা নিদিয়ে, শরীরটো দুর্বল মনবিলাক আনি দিয়ে হয়তরের আত্মার আপনার ভজনা কৰিবলৈ দিবলৈ ইচ্ছা নকৰে। প্রেজ দ্য লর্ড। শরীরও জানে হয়তরের আত্মারে যদি তেওঁ ভজনা কৰিব, আত্মারে যদি তেওঁ আৰাধনা কৰিব, তেতিয়ালে মোক তেওঁ মাৰিবলৈ আৰম্ভ কৰিব। মোৰ জীৱন এই শৰীৰটোত থকা এটা এটা কাৰ্যবিলাকত তেওঁ বধ কৰিব, এইটো শৰীৰে জানে। প্রেজ দ্য লর্ড। তাৰ কাৰণে শৰীৰেও আপোনাক বাধা দিবলৈ আৰম্ভ কৰে। তো প্ৰিয়গণ একেদৰে আজি আমি দেখিবলৈকে পালো দাউদৰ জীৱনীটোলৈ চাওক। দাউদে নিজৰ শৰীৰটোক তেওঁ দাবী দিছিলে। তেওঁৰ জীৱন যাত্ৰাৰ প্ৰত্যেকটো দিনতে তেওঁ কৈছিল, হে মোৰ মন তুমি জীৱাৰ প্ৰশংসা কৰা, মোৰ অন্তৰত থকা লোকসকল জীৱাৰ আৰাধনা কৰা। দাউদে নিজৰ শৰীৰত থকা প্ৰতিটো অংগ পতংগবিলাকক দাবী দিছিল। প্রেজ দ্য লর্ড। আপনিও কব লাগে মোক দিয়া এই সময়টো, মই পোৱা এই সময়টো মই ঈশ্বৰৰ বাবে কিবা কৰিবলৈ আছে, তাৰ কাৰণে মই সত্য আৰু আত্মাৰে মই আৰাধনাত থিয় হ'বলৈ আছে, সত্য আৰু আত্মাৰে মই ঈশ্বৰ আৰাধনাৰ দ্বাৰা ঈশ্বৰৰ কাষ চাপিবলৈ আছে। আপনিও কব লাগে প্রেজ দ্য লর্ড। হালেলুয়া। যেটা সত্য আৰু আত্মাৰে আপনি আৰাধনা কৰিব, ঈশ্বৰে আপোনাৰ দ্বাৰাই আচৰিত কামবিলাক কৰিবলৈ আৰম্ভ কৰিব। প্রেজ দ্য লর্ড। পবিত্র আত্মার যোগেদি আপনি আচৰিত কাৰ্যবিলাক আপনার জীবনত আপনি দেখিবলৈকে পাব প্রিয়। তো তার কারণে পবিত্র আত্মার অবিহীনে আমি একো কৰিব নোৱাৰো। প্রেজ দ্য লর্ড। দাউদ যেতে ইজৰাইলী বিলাকৰ মাজত, ইজৰাইলী লোকসকলৰ সৈতে যেতিয়া তেওঁলোকে নিয়ম সন্দুকখিনি তেওঁলোকে কঢ়িয়াই লৈ যায়, নিয়ম সন্দুকটো তেওঁলোকে বৈ নিয়ে, তেতিয়া তেওঁলোকে কি কৰি যায় জানা? বাদ্য বজাই বজাই যায়। প্রেজ দ্য লর্ড। 120 জন পুৰোহিতে তেওঁবিলাকৰ লগত থাকি তুৰি বজাইছিল। 120 জন পুৰোহিতে তেওঁলোকে নিয়ম সন্দুকৰ ওচৰত থিয় দিলে আৰু তেওঁলোকে তুৰি বজাবলৈ আৰম্ভ কৰিছিল। নিজকে নিজে তেওঁলোকে পবিত্ৰ কৰিবলৈ আৰম্ভ কৰিছিল। প্রেজ দ্য লর্ড। হালেলুয়া। পবিত্রতার বিনা
কোনে ঈশ্বৰৰ দৰ্শন যে দেখা পাব নোৱাৰে একেদৰে পবিত্ৰ আত্মাৰ অবিহীনে আপুনি আপোনাৰ জীৱনত আপুনি একো কাৰ্যকাৰী স্বৰূপে কাৰ্য হোৱা আপুনি দেখা কেতিয়াও নাপাব। প্ৰেজ দ্য লৰ্ড। যেতিয়া নিয়ম সন্দুকটোৰ পাছে পাছে তেওঁলোকে যায় তেতিয়া তেওঁলোকে এনেধৰণে প্ৰশংসা কৰি কৰি আৰাধনা কৰি কৰি তেওঁলোকে তুৰি বজাই বজাই বাদ্যযন্ত্ৰ বজাই বজাই খঞ্জৰি বজাই বজাই আৰু সেই ঠাইত তেওঁলোকে প্ৰৱেশ কৰে। প্ৰেজ দ্য লৰ্ড। একেদৰে আপুনি অতি ঈশ্বৰৰ গৃহলৈ আহে, আপুনি অতি ঈশ্বৰৰ কাষলৈ চাপি আহে, তেতিয়া আপুনি অতি ঈশ্বৰৰ বাক্যলৈ আপুনি চাপি আহে, তেতিয়া আপুনি এনেধৰণে সত্য আৰু আত্মাৰ ঈশ্বৰৰ প্ৰশংসা কৰি কৰি হয়তো আর আত্মার ঈশ্বর আরাধনা করে করে আপনি তালি বজায় বজায় আপনি তোর কাখলেকে আপনি চাপিয়া প্রেজ দ্য লর্ড। কিন্তু তেওঁলোকে এনে প্ৰকাৰে বাদ্য বজাই বজাই নিয়ম সন্দুকটোৰ পাছে পাছে গৈ থাকে ঈশ্বৰৰ আচৰিত শক্তি তেওঁলোকে অনুভৱ কৰিব পাৰিছে। প্রেজ দ্য লর্ড। ঈশ্বৰ যে তেওঁলোকৰ মাজত আছে, ঈশ্বৰ যে তেওঁলোকৰ প্ৰতিটো খোজৰ ওপৰত কাৰ্য কৰি গৈ আছে তেওঁলোকে অনুভৱ কৰিব পাৰিছে। আপুনি যেতিয়া আৰাধনালৈ আহে আপনি এতে ঈশ্বৰৰ বাক্যৰ ঈশ্বৰৰ কাষলৈ চাপি আহে, আপনি এতে সত্য আৰু আত্মাৰে আৰাধনাৰে আপনি ঈশ্বৰৰ কাষ এনে প্ৰকাৰে চাপি আহিব, আপনি ঈশ্বৰৰ আচৰিত শক্তি অনুভৱ কৰিব পাৰে। প্ৰেজ দ্য লৰ্ড। যদি আপোনাৰ হাতত বাদ্যযন্ত্ৰ নাই, যদি আপনার হাতত হয়তো খঞ্জরি নাই, যদি আপনার হাতত তুরি নাই, যদি আপনার হাতত পেপা নাই, আপনি হয়তো আত্মারে আপনি আরাধনা করি, হয়তো আত্মারে আপনি ভজনা করি আপনি তেওঁৰ গৃহত প্ৰৱেশ কৰিবলৈ তেওঁৰ কাষত চাপিবলৈ তেনেহলে ঈশ্বৰে আপোনাক দুইখন হাত দিছে। প্ৰেজ দ্য লৰ্ড। আপনি দুইখন হাতৰ তালিৰেও আপনি প্ৰশংসা কৰি কৰি আপনি ঈশ্বৰৰ গৃহত প্ৰৱেশ, দুইখন হাতেৰেও আপনি তালি বজাই বজাই আপনি ঈশ্বরের বাউন্ডারিতে আপনি প্রবেশ করেন। প্রেজ দ্য লর্ড। ঈশ্বরের আচরিত শক্তি আপনি অনুভব করেন। প্রেজ দ্য লর্ড। দাউদে তুরি বজাই বজাই খঞ্জরি বজাই বজাই তেওঁ ঈশ্বৰৰ আৰাধনা কৰিছিল। প্রেজ দ্য লর্ড। দাউদে তুরি বজাই বজাই খঞ্জরি বজাই বজাই ঈশ্বৰৰ বাবে প্ৰশংসাৰ গীত গাইছিল। আজি আপুনি কি কৰি আছে তেনে? প্রেজ দ্য লর্ড। দাউদৰ ঈশ্বৰ আপোনাৰ জীৱনত কাৰ্য কৰিবলৈ আজি যোগ্যত আছে। প্রেজ দ্য লৰ্ড। দাউদৰ দিনৰ ঈশ্বৰ আজি আপোনাৰ জীৱনত কাৰ্য নকৰিব এনে প্ৰকাৰে কেতিয়াও আপুনি নাভাবিব। প্রেজ দ্য লৰ্ড। হালেলুয়া। আপোনাক কিহেৰে পৰিপূৰ্ণ হ'বলৈ কৈছে ঈশ্বৰে? আত্মা। প্রেজ দ্য লৰ্ড। আজি আপুনি স্বাভাৱিক আৰাধনাৰ দ্বাৰাই যিমান সময়খিনি আপুনি পাৰ কৰি আহিলে আৰু এতিয়া আপুনি কওক মই এতিয়া স্বাভাৱিক আৰাধনাৰ দ্বাৰাই নহয়, মই স্বাভাৱিক আৰাধনাৰ দ্বাৰাই কেৱল মই মণ্ডলীত গৈ উপস্থিত হৈছোঁ, আৰাধনাত গৈ মই থিয় হৈছোঁ, আৰাধনাত গৈ লোকসকলক মই দেখা দিছোঁ, কিন্তু এতিয়াৰ পৰা আৰু নহয়। প্ৰেজ দ্য লৰ্ড। আপুনি যেনেকৈ ইয়াত আপুনি থিয় হৈছে এদিন যেন সেইখন ঠাইতো আপুনি থিয় হ'ব পাৰিব, তাৰ কাৰণে ঈশ্বৰৰ জীৱন পুস্তকত যেন আপোনাৰ নাম থাকিব, তাৰ কাৰণে আপুনি সত্যৰে আৰু আত্মাৰ আৰাধনা কৰিবলৈ আজি নিয়ম সন্দুকটোৰ ওপৰত কিমান পাৱাৰ আছিল, নিয়ম সন্দুকটো কিমান ভাৰী আছিল। তো প্ৰিয়গণ আজি আপুনিও যেতিয়া ঈশ্বৰৰ আৰাধনা আত্মাৰে সত্যৰে আপুনি কৰিব তেওঁৰ কাষলৈ চাপিব তেতিয়া আপুনি অনুভৱ কৰিব পাৰিব প্ৰশংসা আৰাধনাত কিমান শক্তি আছে, প্ৰশংসা আৰাধনাত কিমান পাৱাৰ আছে, প্ৰশংসা আৰাধনাত মানুহৰ জীৱন কি কৰিব পাৰে, প্ৰশংসা আৰাধনাই মানুহৰ জীৱনত কি কাৰ্য কৰিব পাৰে আপুনি জানিব পাৰিব। প্রেজ দ্য লর্ড। আপুনি স্বাভাৱিক আৰাধনাৰে আপোনাৰ জীৱনটোক যদিও আপুনি সলনি কৰিব পৰা নাই, সত্য আৰু আত্মাৰে য'ত আৰাধনা হৈছে আপুনি তাত আহক আৰু আপুনি সময় ঈশ্বৰক দিবলৈ আৰম্ভ কৰক। চাওক আপোনাৰ জীৱনত ঈশ্বৰে কাম কৰিবলৈ আৰম্ভ কৰিব। প্রেজ দ্য লর্ড। অনুগ্ৰহৰ কাল হৈ পৰিব। তো তাৰ কাৰণে টোপনিয়াই নাথাকিব, জাগি উঠক, সাৰ পাওক আৰু আত্মাৰে আৰাধনা কৰিবলৈ আৰম্ভ কৰক। আজিৰ বাইকৰ ওপৰত মহান ঈশ্বৰে আপোনাৰ মোৰ জীৱনত আশীৰ্বাদ অনুগ্ৰহ প্ৰদান কৰক তাকে কামনা কৰি মই আজিৰ বাৰ্তা ইয়াতে সামৰণি মাৰিছোঁ।